everyone, welcome back to my channel. মই ৰাখি আজি আপোনালোকৰ মাজলৈ লৈ আহিছো অন্য এটা ভিডিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো আগৰ ভিডিওবোৰ যেটো মই পুৰি গৈছিলো তাতো বহুত ঢেৰ সাৰ দোকানৰ মই মানে দোকানৰ ভিডিও শ্বেয়াৰ কৰিছিলো ন কিবা কিবি এনেকা লবলৈ আছে বুলি তো তাৰেই মই কি আনিলো পুৰিৰ পৰা মোৰ কাৰণে নিজৰ কাৰণে বাকি বহুতো বাৰু মই দেখাই নাথাকো যিবিলাক গিফট বা তেনেকুৱা টাইপত আনা হৈছে তো নিজৰ কাৰণে কি আনিলো মই সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলো তাকে ভাবিলো এটা সৰুকেটা ভিডিও কৰি লও কিন্তু তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব লগতে কাষতে থকা বেল আইকন অন ৰাখিব মোৰ নেক্সট ভিডিওৰ নটিফিকেশন পাবৰ কাৰণে তেন্তে বলক মই দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আপোনালোকে গোটেই ভিডিওটো চাই থাকক তেন্তে বলক সো মই ফাৰ্স্ট বস্তুটো আপোনালোকক দেখাই আছো যেহেতু সাগৰৰ পাৰত গৈছো সাগৰৰ পাৰত যাই যদি এনেকুৱা এটা বস্তু নানো এনেকুৱা এটা টোপোলা নানো মানে কি হৰনো কৰো সাগৰৰ পাৰত তেনেকুৱা টাইপৰ কথা তো এইটো মই আনিলো তাৰ পৰাই চাও ইয়াতে বহুত সৰু মানে এনেকাকে খামুক কিবা কিবি পোৱা আছে গ্ৰীন কালাৰৰ পোৱা আছে দেখিছেনে গ্ৰীন কালাৰ হোৱাইট কিবা কিবি আছে তো এইখিনি মই আনিলো তাৰ পৰা আৰু এইটো মই ভাবিলো মানে এনেকাকে মানে সজাই থবৰ কাৰণে ভাল হ'ব ড্ৰয়িং ৰুম নাইবা টাবত এনেকে সৰু বিলাক ওচৰে গছৰ ওচৰে দিলে ভাল লাগিব সেইকাৰণে এইটো আনিলো তো ফাৰ্স্ট বস্তুটো এইটো ইয়াৰ পিছত মই আনিছো এটা তো এইটো ধৰিব পাৰিছেনে কি হয় ধৰিব পাৰিছে এইটো কি হয় এইটো মানে কেনেকা হয় খোলাই নাই মই এতিয়ালৈকে অলপ খুলি দেখাই দিওঁ মই খুলি তো এইটো খুলিলো মই খুলি মেলি এতিয়া দেখা আপোনালোকক এইটো হৈছে 12 পিছৰ এনেকুৱা মানে মালা টাইপৰ পিঠা সৰু শংখ এনেকে তলত ওলমি আছে চাউল ধুনীয়াকে তো এইটো ইমান দীঘল এইটো মই আনিছো মোৰ এনেকাকে কাৰ্টেইনছৰ মাজত লগাবৰ কাৰণে এনেকুৱা লাগিব বাৰু আপোনালোকে মোক ক'বচোন কমেণ্ট সেকশ্যনত এনেকে লগাইলে মাজত এডালকে লগাম তো সেইকাৰণে মই আনিলো বহুত ভাল লাগিলে মোৰ এই বস্তু আৰু এনেকা ৰিং ওপৰত দিয়া আছে ৰিং তো এই মাজত এনেকে যাব আৰু একেলগে নহয় বেলেগকে যাব তো এইটো বস্তু হ'ল সেকেন্ড 2 নম্বৰ সেকেন্ড বস্তু হ'ল এইটো আৰু তলফালে এনেকুৱাকে ছোটা পিস দিয়া আছে বহুত ধুনীয়া লাগিছিলে বহুত কিউট লাগিছিলে আৰু মানে বহুত ভাল লাগিছে আৰু মই আপোনালোকে চাব পাৰে ওচৰৰ পৰা আৰু তাৰ পাছতে মই আনিছো এনেকুৱা এটা বক্সত তাৰ পৰা কঢ়িয়াই লৈ আহিছো এই বক্সটো কঢ়িয়াওতেও মানে মোৰ বহুত জায়গা খাইছে দেই মোৰ বেগত তো সেইটো হৈছে এইটো এটা ল্যাম্প কাৰেণ্টত যেটো মানে চলে আৰু এই ল্যাম্পটো কাৰেণ্ট দি মানে এনেকাকে তার এটা আছে এইটো জ্বলে বহুত ধুনীয়া লাগে দেখিবলৈ জ্বলিলে মই আপোনালোকক জ্বলাই মেলি দেখাই আছো এতিয়া ৰাতি মই দেখাই দিম মানে আপোনালোকে চাব বহুত ধুনীয়া লাগে বহুত পছন্দ মানে এইটো বস্তু মই হুনাৰ হাট যে হৈছিলে গৈছিল আপোনালোকৰ লগতো ভিডিও শ্বেয়াৰ কৰিছিলো তাত মই দেখিছিলো এইটো মই তাত প্ৰায় 600 মান দাম কৰিছিলে আৰু মই তাৰছত একো মানে এইটো দামটো হেই কৰি নাথাকিলো আৰু কাৰণ তাত আৰু মই ভাবিলো নলও কিন্তু যেতিয়া তাত গৈ পালো এইটো মই মানে কমত পাইছো 200 মানত পালো নেকি পাহনেকা মতে 250 মানত পাইছো এইটো বহুত পছন্দ লাগিছিলে হুনাৰ হাততে মোৰ সেইকাৰণে মই ভাবিলো ইয়াতে যেতিয়া পাইছো অকমান কম দামতো পাইছিলো তাতো লৈ ললো আৰু আপোনালোকৰ লগত মই ৰাতি জ্বলাই দেখাই আছো কেনেকুৱা লাগে মই দেখালো তাৰ পিছত মই এতিয়া বেগলৈকে আহো তাত বহুত বেগৰ দোকান আছিল তো এইটো চাও দিছেনে এই বেগটো মই লৈছো এনেকে ওয়ার্ক কৰা আছে চাও ধুনীয়াকে একদম ওয়ার্ক কৰা আছে এনেকা একদম ডিজাইনত আছে সেইকাৰণে মই এইটো বেগ ললো আৰু নেক্সট আৰু এটা লৈছো এনেকুৱা সেম বস্তুৱে লৈছো এইটো এনেকুৱা আৰু এইটো এনেকুৱা দুটা বেলেগ ডিজাইনৰ হয় চাও এইটো এটা আৰু নেক্সট আছে এইটো এনেকুৱা তাৰ পিছত আছে বহুত কিবি আছে মানে এইটো এটা বেগ আছে এইটো লৈছো তো এইটো সেম এনেকুৱাই কে লৈ ওলমাই লৈছো তাৰ পিছত সেম বস্তুতে মই বেলেগ কালাৰত লৈছো
এইটো হৈছে এইটো এটা কালাৰ আছে এইবিলাক মানে আমি কলেজ গলে বা তেনেকা টাইপৰ কিবা ওয়ার্ক মানে কি আৰু ওয়ার্কিং উমেনৰ কাৰণেও ভাল হয় এবা কৰা বজাৰ সজাৰ কৰিব গলেও যিবিলাকে সাইড বেগ লৈ ভাল পায় আৰু দুপাট্টা সালোৱাৰৰ লগত মানে এনেকা টাইপৰ ভাল লাগে এনেকা বেগবোৰক ওয়ার্ক কৰা বেগবিলাক আৰু এইটো লৈছো এইটো বহুত পছন্দ হৈছিল মোৰ সেইকাৰণে এইটো মোৰ কাৰণে ললো মই স্পেশালি লৈছো এইটো মানে বহুত ধুনিয়া লাগিছে এইটো বেগ মোৰ যেহেতু ব্ল্যাকত আছে ব্ল্যাক হোয়াইট ৰেড এনেকা টাইপ মানে মিলাই থোৱা আছে ৰং কেইটাটো বহুত খিনি ধুনিয়া লাগিছিল মোৰ এইটো তলটো এনেকা সৰু সৰু গুটি কেইটাতে দিয়া আছে এইটোটো আছে তো এইটো তাৰপিছত নেক্সটটো আছে এইটো নেক্সট এইটো মানে এই গুটেইবিলাক কিন্তু এটা সাইড ওয়ার্ক কৰা এটা সাইড নকৰা মানে এইটো সাইডে যেটো সাইড ওয়ার্ক কৰা হয় এইটো সাইড এনেকে ললে হল আৰু এইটো সাইড মানে ওয়ার্ক নকৰা হয় তো এইটো ধুনিয়া লাগিছিল মোৰ সেইকাৰণে লৈ ললো তাৰ পিছত আছে এইটো বেগ লৈছো মাৰ কাৰণে মানে মোৰ কাৰণে নহয় এইটো মাৰ কাৰণে লৈছো এইটো বেগ মানে দুফালে ওয়ার্ক কৰা একদম ধুনিয়া লাগিছে এইটো মেখেলা চাদৰ নাইবা ধুনিয়া সালোৱাৰৰ লগত ভাল লাগিব বহুত এইটো এনেকা টাইপৰ দিয়া আছে তাৰপিছত মই কিনিলো কিছুমান যিবিলাক ইয়াৰিংছ থাকে আৰু এনেকে ডিঙিত থকা সেট কিছুমান পাই আৰু মই শেয়াৰ কৰা এক সেকেন্ড আৰু এতিয়ালৈকে মই শেয়াৰ কৰা বস্তুখিনি ভিডিঅ'ত আপোনাৰ কোনখিনি ভাল লাগিলে মোক নিশ্চয় জনাব কমেন্ট সেকশনত তো আৰু এইখিনি প্ৰডাক্টৰ সকলোখিনি মই আপোনালোকৰ লগত ইউজ কৰিও দেখাম আৰু লাইটটো জ্বলাই দেখাম ৰাতি নেক্সট ভিডিঅ'ত আপোনালোকে পাৰ্ট 2 যেটো ভিডিঅ' হ'ব তাত পাই যাব আৰু যিবিলাক নেক পিস আছিল বা ইয়াৰিংছ টাইপৰ আছিল সেইখিনি মই শেয়াৰ কৰি থাকিলে ভিডিঅ'টো বহুত লং হৈ যাব সেই কাৰণে ভাবিলো আধা আধাকে শেয়াৰ কৰি দিও পাৰ্ট 1 পাৰ্ট 2 আৰু পাৰ্ট 1 টো মানে এইখিনিয়ে আছিল আপোনালোকৰ কোনটো ভাল লাগিলে মোক কমেন্ট সেকশনত ক'ব আৰু নেক্সট ভিডিঅ' মই আপোনালোকৰ লগত শেয়াৰ কৰিম তেতিয়া হলে মোৰ এই ভিডিঅ'টো আজি ইমানতে শেষ কৰিলো আৰু লগ পাম আপোনালোকক মোৰ নেক্সট এটা ভিডিঅ' তেতিয়া লৈকে থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই